কিন্তু এইটো হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। টায়াৰ পাঞ্চাৰ হৈ গ'ল। এইটো ৰাস্তা ক'ত ওলাইছেগে? ঐ নদীত পৰিবিগে শুন। জলপৰি 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 হ'ব কেলা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান গৈ আছোঁ যোৰহাটৰ পৰা নাগালেণ্ডলৈ। এতিয়া মই তিতাবৰলৈকে চাইক্লিং কৰি যাম লগৰ এটা ঘৰলৈকে, আৰু তাৰপিছত সিহঁতৰ ঘৰৰ পৰা বাইকত যাব লাগিব। আৰু নাগালেণ্ডৰ ফালে আমি খানা এটা খাবলৈ গৈ আছোঁ ধুনীয়াকৈ, লগৰ কেইজনমানো আহিব। মই এতিয়া য'ৰ পৰা জাৰ্ণিটো ষ্টাৰ্ট কৰিছোঁ, মানে মোৰ ৰুমৰ পৰা লগৰটোৰ ঘৰলৈ প্ৰায় 27 কিলোমিটাৰমান হৈ যাব। আৰু আজিৰ ৰাইডটো মোৰ কাৰণে অকণমান চেলেঞ্জিং হৈছে, কাৰণ প্ৰথম কথা হ'ল ডিষ্টেঞ্চটো বেছি, আৰু ছেকেণ্ড কথা হ'ল গাটো বৰ এটা ভাল নহয়। আৰু এতিয়া কথা হ'ল কি, মই পানী বটলটোৱে এৰি থৈ আহিলোঁ, ইয়াতে লৈ লওঁ নেকি। দাদা পানী বটল এটা দিয়কচোন, 10 টকীয়া। ঠাণ্ডা নহ'লেও হ'ব। পানী বটল এটা লৈ ল'লোঁ, অলপ খাই ল'লোঁ, আৰু এতিয়া আকৌ যাত্ৰা আৰম্ভ। এইডোখৰ MG ৰোড বুলি কয়, মানে মহাত্মা গান্ধী ৰোড। আৰু ইয়াৰ পৰা চিধা গৈ এতিয়া 10 এংকৰ পাম, আৰু 10 এংকৰ পৰা আমি চিধা যাম, মানে নৱালী হৈ তিতাবৰলৈকে যাম। এয়া 10 এংকৰ আহি পাই গ'লোহি, আৰু এইখন আমাৰ ফ্লাইঅভাৰখনৰ কাম চলি আছে, গতিকে এইফালে ৰাস্তাটো এইডোখৰ বৰ এটা ভাল নহয়। A few moments later. বাধাতে বাধা। অলপ আগত মই কৈছিলোঁ যে আজিৰ ৰাইডটো অকণমান চেলেঞ্জিং হ'ব, কিন্তু এইটো হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। আৰু ফচিলোঁ মানে বৰ বেয়াকৈ ফচিলোঁ। এতিয়া কি হয় ক'ব নোৱাৰোঁ, আৰু কেছটো কি হ'ল চাব নেকি? এইখন চাওক, মোৰ মৰম লগা চাইকেলখন, আৰু এতিয়া কি হ'ল চাওক, দেখাইছোঁ। চকাৰ অৱস্থা চাওক, টায়াৰ পাঞ্চাৰ হৈ গ'ল। এইফালে এইটো স্ক্ৰু এটা সোমাই গ'ল, আৰু এইখন এতিয়া ৰিপেয়াৰ কৰিবলৈ মোৰ ওচৰত কিটো নাই। চাইকেল ৰিপেয়াৰ হৈ গ'ল বাৰু, আৰু য'ত ফুটা হৈছিল স্ক্ৰুটো ইপাৰ সিপাৰ হৈ গ'ল, সেইকাৰণে দুইটা চাইডে পাংচাৰ মাৰিবলগীয়া হ'ল। আৰু এতিয়া ঠিকে আছে বাৰু, একো প্ৰব্লেম নাই, তথাপিও এনেই কিবা ভয় ভয় নিচিনা লাগি আছে। আৰু ৰাইডটো আজি সঁচাকৈ বহুত চেলেঞ্জিং হৈছে। প্ৰথম কথা হ'ল ডিষ্টেঞ্চ বেছি, আৰু গাটো বৰ এটা ভাল নহয়, আৰু বাটত আকৌ এইবিলাক লটি ঘটি। আৰু ইমান কষ্ট কৰি আপোনালোকৰ বাবে ভিডিঅ' বনাইছোঁ, যদি আপোনালোকে অকণমান ছাপোৰ্টটো দিয়ে তেন্তে ভাল লাগিব, অলপ উৎসাহিত হ'ম। গতিকে আপোনালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে ভাবিছে চাগে আবতৰত কিহৰ খানা খাবলৈ গৈ আছোঁ। মানে এতিয়াতো নিউ ইয়েৰো অহা নাই, গম পাব, ৰ'ব ভিডিঅ'টো চাই থাকক। এইখন ধলি দলং। অ' ভাইটি ক'ত যোৱা? পাৰ্টি অঁ, তিতাবৰ নৱালী। তেতিয়া আমি ৰাইডত যাব লাগিব। আৰু এইখন চাইকেল লৈ আজি প্ৰথম তিতাবৰ ছাইডে আহিছোঁ। তিতাবৰ তিনিআলি পাই গ'লোহি, এতিয়া লেফ্ট ছাইডে যাব লাগিব। এই দলংখনলৈ আৰু 200 মিটাৰ, দলংখন পাৰ হৈ আকৌ ইফালে 100 মিটাৰ। বহিলে আছে নাই? আছে নহয়, পাই গ'লোহি। লৈ আহ আকৌ, মই যদি যোৰহাটৰ পৰা চাইকেল লৈ আহিব পাৰোঁ, তই সেইখিনিৰ পৰা বাইকতকৈ সেইখন আনিব নোৱাৰিবি নি? তই বাইকখন আছে জানো? তই সৰুকৈ আহি নাই নেকি? তই
আৰু এইজন আমাৰ ভকত ইমান দেৰি যে কৈ আছিলোঁ লগৰ এটাৰ ঘৰলৈ গৈ আছোঁ মই ইয়াৰ কথাই কৈ আছিলোঁ। ইয়াৰ নামটো কৌশিক হয় আৰু ইয়াক মই প্ৰথমবাৰৰ কাৰণে পাকঘৰত দেখি অলপ আচৰিত হ'লোঁ। ই মানে কাম বন কৰাত বৰ এটা পাকৈত নহয়, তথাপিও চাহ একাপ বনাই খোৱালে বাৰু ভাগৰে জোগৰে অহাৰ পিছত। চাহকাপ অকণমান কাঢ়া হ'ল, চাহপাত অলপ বেছি হ'ল আৰু চেনিটো অলপ কম হ'ল, তথাপিও বিয়াত আছিলোঁ যেতিয়া একাপ চাহেৰে কামটো চলাই ল'লোঁ আৰু আমি চাহ খাই থাকোঁতে আহি পালেহি চন্দন আৰু লিটুল। আৰু এনেকৈ কিছু সময়ৰ পিছত বাকীকেইটাও আহি গোট খালেহি আৰু এইখিনিতে প্লেনত অকণমান চেঞ্জ হ'ল। অলপ অসুবিধা হোৱাৰ বাবে আমি যিটো লোকেশ্যনত যোৱাৰ কথা আছিলে সেই লোকেশ্যনটো অলপ চেঞ্জ কৰিবলগীয়া হ'ল আৰু বাইকত যাবলৈ অসুবিধা হোৱাৰ কাৰণে আমি লগৰ এটাৰ গাড়ীত যোৱাৰ সিদ্ধান্ত ল'লোঁ। গতিকে এনেকৈ প্ৰাণদীপৰ গাড়ীখনত অলপ দূৰ আগবাঢ়ি যোৱাৰ পিছত আমি আলু, পিঁয়াজ, মিঠাতেল কি লাগে সেইবিলাক কিনি মেলি ল'লোঁ আৰু অলপ আগলৈ গৈ আমি ব্ৰইলাৰ মাংস 2.5 কেজি কিনি ল'লোঁ। আৰু এনেকৈ বয় বস্তু কিনাৰ পিছত বলেৰোখনত গোটেই সোপা ঠাহ খাই আমি আমাৰ গন্তব্যস্থানলৈ মানে নাগালেণ্ডলৈ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। একচুৱেলি সম্পূৰ্ণ নাগালেণ্ডৰ মাজমজিয়াত নহয়, মানে আমি তিতাবৰৰ পৰা গৈছোঁতো আৰু তিতাবৰখন নাগালেণ্ডৰ একেবাৰে গাতে লাগি আছে। আৰু আমি যিডোখৰ ঠাইলৈ গৈ আছোঁ সেইডোখৰ আছাম নাগালেণ্ডৰ বৰ্ডাৰ এৰিয়া হয় আৰু অঞ্চলটো এটা খুব ধুনীয়া পাহাৰীয়া অঞ্চল। আৰু এনেকৈয়ে গৈ আমি জয়ন্তহঁতৰ ঘৰ পালোঁগৈ। জয়ন্ত আমাৰ লগৰে হয়, সৰুৰে পৰা স্কুলত একেলগে পঢ়া আৰু সিহঁতৰ ঘৰটো পাহাৰৰ একেবাৰে ওচৰতে। আৰু ঠাইডোখৰ আমি ভালদৰে চিনি নাপাওঁ, সেইকাৰণে ইয়াৰ পৰা আগলৈ জয়ন্তই আমাক বাট দেখুৱাই আগবঢ়াই লৈ গ'ল। সিহঁতৰ ঘৰৰ পৰা পাহাৰলৈ আৰু 1.5 কিলোমিটাৰমান হ'ব। আৰু ইয়াৰ পৰা আগলৈ মই গাড়ীৰ পৰা নামি জয়ন্তৰ লগত বাইকতে উঠি ল'লোঁ আৰু বাকীখিনি আমাৰ পাছে পাছে গাড়ীত আহি থাকিলে। এইটো ৰাস্তা ক'ত ওলাইছেগৈ? আৰু যিমানেই পাহাৰখনৰ ওচৰ চাপি আহিছিলোঁ সিমানেই কিবা এক্সাইটমেণ্ট লেভেলটো বাঢ়ি গৈ আছিলে। আৰু ঠাইডোখৰ ইমানেই ধুনীয়া আছিল, একো হাই হুলস্থুল নাই, প্ৰদূষণ নাই, চহৰৰ গাড়ী মটৰ হৰ্ণৰ পৰা আঁতৰত, চাৰিওফালে কেৱল পাহাৰ, গছ-গছনি, বিশুদ্ধ বায়ু, জাষ্ট ৱাও। আৰু আপোনালোকেও পাৰিলে কেতিয়াবা এনেকুৱা ওচৰে পাঁজৰে থকা ধুনীয়া ঠাইবিলাকলৈ যাব, মাইণ্ডটো বহুত ফ্ৰেছ লাগে। আৰু আমাৰ পিছে পিছে সমুজ্জ্বল আৰু মৃগাংকও আহি পালেহি। এহেঁতৰ কথা আপোনালোকক ক'বলৈ পাহৰিছিলোঁৱেই। আমি যেতিয়া জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া এহেঁতি আহি পোৱা নাছিলে, অকণমান লেট হৈ গ'ল। বাইক ইয়াত থ'ব লাগিব নি? ঐ নদীত পৰিবিগৈ শুন। এতিয়া ঘূৰাব কেনেকৈ হে? কোনটো ৰাস্তাত যাব লাগিব? সেইফালে নহয় নহয়, এইফালেহে। জচতে আনিলা হয়, এতিয়া কোনফালে নিবা? ফাইনেলি লোকেশ্যন আহি পাই গ'লোহি আৰু এতিয়া মই একেবাৰে পাহাৰৰ মাজত, এইফালে এখন নদী এখন আছে। এইফালে খৰি আনিবলৈ যাম এতিয়া। এইফালে মোৰ লগত আছে ৰিদৱান, এইফালে খৰি নিবলৈ আহিছোঁ। এইবোৰ চব উটি অহা খৰি নেকি?
আৰু আমাৰ খানা এনেকৈ হয়, আমি কোনো ৰেষ্টুৰেণ্ট নাযাওঁ, দামী দামী জেগাত নাযাওঁ, এনেকৈ নেচাৰেল বিউটিৰ মাজত, পাহাৰৰ মাজত, নদীৰ কিনাৰত, আৰু এনেকৈ খোৱাৰ মজাই বেলেগ। এইটো আমাৰ লগৰ ৰাহুল, চিম্ফু, য়' ৰেডৱান ধুৱাই দিছা। ভকত কি কৰিছা? ভকত হে জ্বলিছে নে? আগ্নেয়গিৰি উদ্ভাৱন কৰিছে। জলপৰি 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 খানা চানা বনাই মেলি হৈ গৈছে আৰু এতিয়া আমি যিহেতু প্ৰকৃতিৰ মাজত খানাটো খাইছোঁ সেইকাৰণে পূৰা ইক' ফ্ৰেণ্ডলিভাৱে খাওঁ বুলি ভাবিছোঁ আৰু সেইকাৰণে আমি কোনো ডিছপ'জেল ডিছ চিছ অনা নাই। এতিয়া কলগছ কাটিবলৈ আহিছোঁ, মানে কলপাতত খাম আজি ভাতটো। নদীয়ে নদীয়ে গৈ আছোঁ কিন্তু কাটিব পৰাকৈ তেনেকৈ সুবিধাজনকভাৱে গছ দেখাই নাই ইয়াত। যাওঁচোন আৰু অলপ আগলৈ গৈ চাওঁ, কিজানি পাওঁৱেই ভাল জেগা। সেইফালে কাটি কাটি উঠি যোৱা নহ'লে। সেইফালে অলপ দূৰ অহাৰ পিছত কলপাত পালোঁ, সেইফালে খাই দিয়া কলপাত। আজি ঘৰ গৈ অৱস্থা কি হয় নাজানো আৰু, এনেই গা বেয়া। আকৌ এতিয়া এই পানীখনত তিতি বুৰি এনেকৈ। আৰু এইটো দেখিছেনে, আমি বালিৰে এনেকৈ ভেটা দি পেলাই পানীটো ধৰি ৰাখিছোঁ। বাই চান্স যদি কিবা কাৰণত ভাল পানী কমি যায় তেন্তে এয়া পানীকে আমি মেনেজ কৰি মেলি ল'ব লাগিব। আৰু মাংস হৈ গ'ল, পানী দিয়া নাই। আলু দে আলু দে মাংস নালাগে, আলু দে অকল আলু দে। মোক কেলা বহাই লওক ব্ৰ। খানাটো কেনেকুৱা হৈছে? দা ব্ৰ, খানা কেনেকুৱা হৈছে? খানা কেনেকুৱা? এইফালে খানা চলি আছে, দিনজোৰা কাৰ্যসূচীৰ অন্তত লাষ্টত চবেই খাবলৈ পালেগৈ আৰু। ধুনীয়াকৈ চব লাইন কেনেকৈ বহি লৈছোঁ। এতিয়া খানা পিনা খাই মেলি চব আজৰি হ'ল আৰু এতিয়া মই আপোনালোকক ভালকৈ কৈ দিছোঁ যে আজি পাৰ্টিটো কিয় আছিলে। আজি মোৰ বাৰ্থডে, সেইকাৰণে এই পাহাৰৰ মাজত আহি আমি পাৰ্টিটো কৰিলোঁহি। আৰু মোৰ লগৰ এজনৰো কালি বাৰ্থডে আছিলে, সেইকাৰণে দুইটাই মিলি আমি ইয়াত খানাটো খালোঁ আজি। লগৰখিনিও আহিলে, যথেষ্ট ভাল লাগিলে। আৰু গোটেইখিনি আপোনালোকক দেখুৱালোৱে, যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ' এইখিনিতে সামৰিছোঁ। গতিকে ইয়াৰ পিছত নতুন ব্লগ এটাত লগ পাই আছোঁ। তেতিয়ালৈকে চি ইউ, বাই বাই।